নমস্কাৰ অৰুণোদয় আঁচনি ৮,০০০ টকাৰ নতুন আপডেট আহিছে। বৰ্তমানো যিসকলে এপ্লাই কৰা নাই বা যিসকলৰ নামটো আঁচনিত উঠা নাছিলে আপোনালোকৰ বাবে এতিয়া বিগ অপৰচুনিটি আহিছে। 10 ফেব্ৰুৱাৰী আগতে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এইবাৰ চাব যে 40 লাখ পৰিয়ালৰ বাবে স্কিমটো ষ্টাৰ্ট কৰিছে। মানে বিটিচিৰ কোনো কথা নাই, সকলোতে এইবাৰ স্কিমটো দিয়া হ'ব। গতিকে অৰুণোদয় আঁচনিত যিটো 20 ফেব্ৰুৱাৰী একেলগে ৮,০০০ টকা দিব বুলি আপোনালোকে নতুনকৈ যদি ফৰ্ম বিচাৰি আছে বা যিসকলে এনেকুৱা হিতাধিকাৰী যে তেওঁলোকৰ নামটো লিষ্টৰ পৰা কেনচেল হ'ব পাৰে, গতিকে আপুনি যদি জানিব বিচাৰিছে মোৰ নামটো কাটিব নাই, গতিকে ভিডিঅ'টো ডিটেইলি ভালদৰে চাওক। ভালদৰে চালে আপোনালোকে প্ৰচেছকেইটা জানিব পাৰিব। আৰু আপুনি ভিডিঅ'টো প্ৰথমবাৰ চাই আছে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ মোৰ চেনেলত আপোনালোকে অৰুণোদয় চৰকাৰী ঘৰ আৰু যিকোনো গভৰ্ণমেণ্ট স্কিম ৰিলেটেড আপডেটবোৰ পাই থাকিব। তো ফ্ৰেণ্ডসকল, আপোনালোকে মোক সুধি আছিলে যে নতুনকৈ এপ্লাই হ'বনে অফলাইন হ'ব, আপুনি জনাব পাৰে। গভৰ্ণমেণ্ট স্কিমৰ আপডেট যিমান মানে স্কিম আছে তো সেইবোৰ বেছিকলি কি হয় অনলাইনভাৱে কৰা হয়, কিন্তু অৰুণোদয়ৰ ক্ষেত্ৰত তেনেকুৱা নহয়। অৰুণোদয়খন আপোনালোকৰ অফলাইনতে কৰিব লাগিব, মানে ফৰ্মটো আপোনালোকে ফিল আপ কৰিব লাগিব। এতিয়া মই ৰিচেণ্টলি ফেচবুকত এটা পোষ্ট চাইছিলোঁ আৰু বহুতে এইটো ভাবিছেও যে স্ক্ৰীনশ্বটটো মই ৰাখিছোঁ, আপোনালোকে চাব পাৰিব যে লিষ্টখনত কেনেকৈ আমি নামটো চাম বা নতুনকৈ ফৰ্মখন ক'ৰ পৰা আমি কালেক্ট কৰিম, বহুতে নাজানে। তো আপোনালোকে জানি লওক, এই যিখন ৮,০০০ টকাৰ আঁচনি, ইয়াত যিসকল মহিলাৰ নাম এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকে এই যিসমূহ প্ৰগ্ৰেম কৰি আছে CM ছাৰে, উদ্যমতা আঁচনি হওক, তাৰপাছত নিযুক্তি প্ৰগ্ৰাম হওক, এই প্ৰগ্ৰেমসমূহত CM ছাৰে নতুনকৈ যিসমূহ অন্তৰ্ভুক্ত কৰি আছে আপোনালোকৰ নামসমূহ এইকেইদিন আগতে শিৱসাগৰত নতুনকৈ দিছে ২,০০০ মহিলাক, তাৰপাছত টিয়কত দিছে ২,০০০ গৰাকীক। তো এনেকুৱাকৈ লাহে লাহে বঢ়াই আছে, কাৰণ 40 লাখ মহিলাৰ বাবে হয় এইবাৰ আঁচনিটো। তো এতিয়া কথাটো হ'ল যে আপোনালোকে কেনেকৈ নিজৰ নামটো অন্তৰ্ভুক্ত কৰিব পাৰিব। যদি আপোনাৰ জিলাত মুখ্যমন্ত্ৰীয়ে নিজে প্ৰগ্ৰেম কৰিছিলে বা অইন কোনোবাই যদি কৰিছে, জয়ন্ত মল্ল ছাৰে হওক বা পীযুষ হাজৰিকা ছাৰে হওক, তেওঁলোকে যদি প্ৰগ্ৰেম কৰিছে তাত আপুনি এই ফৰ্মখন আপোনালোকে লাভ কৰিব পাৰিব। আৰু যদি নাই তেনেকুৱা প্ৰগ্ৰেম যদি আপোনাৰ ডিষ্ট্ৰিক্টত কৰা নাই, তেতিয়াহ'লে আপুনি আপোনাৰ মনত আছে হয়তো পঞ্চায়তত একোখনকৈ অৰুণোদয় চেণ্টাৰ খুলিব বুলি কৈছিলে CM ছাৰে, তো তাত আপুনি খোজ খবৰ ল'ব পাৰিব। তো আপোনালোক যিসকলে এতিয়াও এপ্লাই কৰা নাই এই 10 তাৰিখৰ আগতেই ফৰ্মখিনি জমা দিয়ক। আৰু এটা কথা, যিসকলে আগতেও এবাৰ এপ্লাই কৰিছিলে কিন্তু নামটো চিলেক্ট নহ'ল, আপোনালোকে এতিয়াও ৰিএপ্লাই কৰিব পাৰিব এই 10 তাৰিখৰ আগত। এতিয়া আৰু এটা কথা মই কমেণ্টছত লক্ষ্য কৰিছোঁ, ৰজনী নাথে লিখিছে যে মোৰ ৰেচন কাৰ্ড নাই, মই অৰুণোদয়খিনি পাম নে নাই। তো চাওক, আগতে যেতিয়া অৰুণোদয় 1.0 2.0 দিছিলে তেতিয়া আপোনালোকৰ এইটো মেণ্ডেটৰী আছিলে যে আপোনালোকৰ ৰেচন কাৰ্ড নহ'লে বা ৰেচন কাৰ্ড যদি আপোনাৰ নাই তেতিয়াহ'লে আপোনালোকে অৰুণোদয়খিনি নাপায়। কিন্তু 3.0 যেতিয়া আহিলে তেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছিল যে ৰেচন কাৰ্ড নাই কোনো কথা নাই, আপোনাৰ ইনকামৰ ওপৰত বেছ কৰিহে আপোনালোকক যদি যোগ্য হিতাধিকাৰী হয় তেতিয়াহ'লে আপোনালোকে অৰুণোদয়খিনি পাব। এতিয়া চাব, আপোনালোকে ক'ৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে, যাত আপোনালোকৰ ৰেচিডেঞ্চি দিছে, মানে আপোনালোকৰ যদি পাৰ্মানেণ্ট ভিলেজ ইয়াতে হয়, ইনকাম লিমিট আপোনালোকৰ 2 লাখৰ তলত থাকিব লাগিব। তাৰপিছত ৰেচন কাৰ্ডৰ কথাই গৈছে এইটো, আৰু প্ৰাইমাৰী বেনিফিচিয়াৰী আপোনালোকৰ মানে আধাৰ লিংক থাকিব লাগিব আপোনালোকৰ। তাৰপাছত তললৈ স্ক্ৰল কৰিলে আপোনালোকে প্ৰিয়ৰিটি কেটেগৰিজ দিছে। ইয়াত দিছে আপোনালোকৰ দুৰ্বল মহিলা হওক বা বিশেষভাৱে সক্ষম যিসকল ব্যক্তি আছে তেওঁলোকৰ বাবে এইটো হ'ব। আপোনালোকৰ জটিল ৰোগ আছে তেতিয়াও আপোনালোকৰ হ'ব। আৰু থাৰ্ড কাষ্টৰ যিখিনি পাৰ্চন তেওঁলোকৰ বাবে অৰুণোদয়খিনি মানে মুকলি কৰা হয়। তাৰপাছত ইয়াৰ তলতো আছে যে এক্সক্লুজন ক্ৰাইটেৰিয়া হু কেন নট এপ্লাই, মানে যিসকলে এপ্লাই কৰিব নোৱাৰে। আপোনালোকৰ যদি চৰকাৰী কৰ্মচাৰী হয়, পলিটিকেল যদি ইনভলভ হয় কোনোবা আপোনালোকৰ ঘৰত, তেতিয়াহ'লে আপোনালোক লাগিব। ইনকাম টেক্স এইটো মেণ্ডেটৰী নহয়। তাৰপিছত হাই এচিষ্ট হাউচ হোল্ড, মানে আপোনালোকৰ ঘৰত যদি তেনেকুৱা কিবা যান বাহন আছে তেতিয়াহ'লে আপোনালোকে অৰুণোদয় কিন্তু ক্ৰাইটেৰিয়াটো সম্পূৰ্ণ নকৰে। তাৰপাছত ৰিকুৱাৰ্ড ডকুমেণ্টছখিনি চাব, আপোনালোকে আধাৰ কাৰ্ড দিছে যিটো মেণ্ডেটৰী আধাৰ কাৰ্ড, ভেলিড ৰেচন কাৰ্ড, এইটো আপোনালোকৰ আপডেট কৰা নাই সেইকাৰণে ৰেচন কাৰ্ডটো দিয়া আছে, যিহেতু এতিয়া ৰেচন কাৰ্ড ইমান মেণ্ডেটৰী নহয়, ইনকামটো আপোনালোকৰ চাব পাৰে। তাৰপিছত ভোটাৰ ID দিছে, তাৰপিছত 2 লাখ ইনকাম চাৰ্টিফিকেট, এইটো মই আগতে কৈছোঁ। তাৰপিছত বেংক পাছবুক, আপোনালোকৰ যিখন বেংক পাছবুক আছে সেইখন আপোনালোকৰ আধাৰ লিংক হ'ব লাগিব। তো গাইজ, এইখিনি আছিলে অৰুণোদয়ৰ ক্ষেত্ৰত জানিবলগীয়া কথাখিনি। ইনফৰমেশ্যনটো যদি আপোনালোকৰ ভাল লাগিছে ভিডিঅ'টোত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়াও যদি কিবা সুধিব লগা আছে আপোনালোকৰ বাবে কমেণ্ট বক্স খোলা আছে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।